মিছন বিটিআৰৰ বাবে ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ আজি সক্ৰিয় যিসকল কাৰ্যকৰ্তা প্ৰায় 1800 সক্ৰিয় কাৰ্যকৰ্তাৰ সন্মিলন আয়োজন হৈছে আৰু এই সন্মিলন আমি প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তা PTC নিৰ্বাচনৰ কাৰণে সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। বুথে বুথে যাতে সম্পূৰ্ণ শক্তিশালী হয়। 841টা বুথ আছে ওদালগুৰি জিলাত, 4টা বিধানসভা সমষ্টি, 9টা পৰিষদীয় সমষ্টি, গোটেইকেইটা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু অধিক শক্তিশালী কৰি PTC নিৰ্বাচনত যাতে আমি ৰাইজৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু সকলোৱে যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল ইয়াত ভোটাৰ আছে, ৰাইজ আছে, সকলোকে যাতে আমি লগত লৈ আগবাঢ়িব পাৰোঁ। তাৰ কাৰণে আজি সকলোৱে হাতে হাত মিলাই, কান্ধে কান্ধ মিলাই আমি আগবাঢ়ি যোৱাৰ সংকল্প আজি গ্ৰহণ কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসমৰ চতুৰ্দিশ বিকাশ হৈছে আৰু বিটিআৰো ইয়াৰ পৰা বাহিৰৰ আওতাত নাই। গতিকে বিটিআৰো বিভিন্ন ক্ষেত্ৰত আজি বিকাশৰ নতুন গতি চুবলৈ সক্ষম হৈছে। ওদালগুৰিত আমি বিভিন্ন ধৰণে মানে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি ওদালগুৰি আমাৰ যি আন্তঃগাঁথনি বান গৰাখহনীয়া সমস্যাৰ সমাধানৰ পৰা আৰম্ভ কৰি অৰুণোদয় স্কিম দিয়ালৈকে নিযুত মইনাৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ মিছনৰ জৰিয়তে ৰাস্তা ঘাট নিৰ্মাণ ইত্যাদি যিবিলাক বিষয় আছে, এই প্ৰতিটো জনকল্যাণমুখী আঁচনি যাতে বিটিআৰৰ ওদালগুৰিৰ জিলাৰ বসবাস কৰা ৰাইজৰ মাজলৈ যাব পাৰোঁ, তাৰ কাৰণেও কাৰ্যকৰ্তাসকলক আমি আহ্বান জনাইছোঁ। আৰু বিটিআৰত যি আমাৰ সংগঠন, এই সংগঠন পূৰ্বতকৈ অধিক আৰু মজবুত কৰাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাই আজি স্বতঃস্ফূৰ্ত সঁহাৰি আৰু সংকল্প গ্ৰহণ কৰিছে। এইটো পিছত ক'ম আৰু আমাৰ বিজেপি কথা পতাম। মূল কথা মানে আচলতে নেতৃত্ব বিশেষকৈ বিটিআৰ আছে, BTCত এটা মানে শান্তিৰ পৰিৱেশ দিয়া গৈছে, অস্ত্ৰৰ জনজনী দূৰ হৈছে। এই কথাটো আমি সকলোৱে আচলতে জ্ঞাত, কিন্তু শেহতীয়াভাৱে আপোনালোকে যিটো সিদ্ধান্ত ল'লে এককভাৱে কঠোৰতকৈ কঠোৰতম এটা সিদ্ধান্ত, আৰু এই সিদ্ধান্তই আচলতে তেনে এখন মুখ কিন্তু ৰাইজৰ মাজত চৰ্চিত হৈছে। কোনখন মুখেৰে আপোনালোকে বা কাৰ প্ৰেছেৰে আপোনালোকে BTC দখলৰ কাৰণে বা তেনেধৰণৰ মানে প্ৰশ্ন এটা অৱৰ্জনা হৈ আছে। গতিকে কাক 35 লক্ষ যি জনতা, সেই জনতাই আমাৰ মুখ, আমাৰ বেলেগ মুখ নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু 35 লক্ষ বিটিআৰবাসীৰ যি মুখ, সেই মুখেই হৈছে বিজেপিৰ মুখ। সকলো জাতি জনগোষ্ঠী, সকলো ভাষা ভাষী, সকলো ধৰ্মাৱলম্বী লোকেই ভাৰতীয় জনতা পাৰ্টীৰ মুখ। গতিকে আমি ভোটাৰৰ মুখক চাই ৰাজনীতি কৰিছোঁ। ভোটাৰৰ যি আশা আকাংক্ষা, তাক আমি কেনেদৰে বাস্তৱায়িত কৰিব পাৰোঁ, কেনেদৰে তাক কম সময়ৰ ভিতৰতে আমি সমাধান কৰিব পাৰোঁ সমস্যাবিলাক, আৰু বিটিআৰত স্থায়ী শান্তি, সমান্তৰালভাৱে উন্নয়নৰ গতিটো কেনেদৰে আগবঢ়াই লৈ যাব পাৰোঁ, এইটোৱে আমাৰ মূল লক্ষ্য। গতিকে আমি ৰাইজক সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আপোনালোকে যিহেতু মিত্ৰদল আছে, গতিকে মিত্ৰদলৰ যিটো এগৰাকী আছে ব্যক্তি আপোনালোকৰ দলত নিৰ্জন কৰিছে, মিত্ৰদলৰ ধৰ্মপ্ৰদান ভংগ হৈছে, চাওক ইয়াতে ভাৰতীয় জনতা পাৰ্টীত যোনে যোগদান কৰিব অন্য দলত থাকিব নোৱাৰে, যিটো নিয়ম আছে। অন্য দলৰ পৰা পদত্যাগ কৰিলে তেতিয়াহ'লে আমাৰ দলত যোগদান কৰাৰ ব্যৱস্থা আছে। আৰু কোনোবাই যদি অন্য দলত পৰা পদত্যাগ কৰি আহিছে, তেতিয়াহ'লে আমাৰ দলৰ নেতৃত্বই আলোচনা কৰি আমাৰ দলত আদৰণি জনোৱা, আমাৰ পৰিয়াললৈ স্বাগতম জনোৱা পৰম্পৰা, সেই পৰম্পৰা চলি আছে, ভৱিষ্যতলৈ চলি থাকিব। ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰিব। আপুনি কৈছিলে 25টা দিব পাৰি, কিন্তু আপোনাৰ আগত কৈছে 24টা।
40টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি শক্তিশালী সংগঠনৰ বেউ ৰচনা কৰিছে। যিহেতুকে 40টা বিধানসভা সমষ্টি আৰু এই 40টা পাৰিষদীয় সমষ্টি, এই পাৰিষদীয় সমষ্টিৰ ভিতৰত 30টাই আচলতে ৰিজাৰ্ভ আছে, আপোনাৰ ST ৰিজাৰ্ভ। গতিকে যিকোনো এখন তাৰমানে বড়ো মানুহক লৈ আচলতে ইয়াত ৰাজনীতি কৰিব লাগিব বা ST মানুহক লৈ ৰাজনীতি কৰিব লাগিব। তেনে এখন ফেচ কিন্তু ৰাজুৱে বিচাৰি পোৱা নাই। কোনখন ফেচ হ'ব আপোনালোকে বেছি বিচাৰি আছে, বিৰোধীও কৈছে যে ৰাইজে বিচাৰিছে BTC শান্তি আৰু উন্নয়ন, আৰু আপোনালোকে মোক বিচাৰি আছে। বিৰোধী কৈছে আছিলে কি কোনো দীপেন বড়োৰ প্ৰসংগটো কিন্তু আহিছে ডাইৰেক্ট বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই আমাৰ ফেচ, BTRৰ প্ৰতিগৰাকী ভোটাৰে আমাৰ ফেচ। অন্য